আইমি বৰুৱাই সিদিনাখন এটা ৰেচিপি বনাইছিল চাই পেলাই খুবেই ভাল লাগিছে ইমান সহজ আৰু ইমান সোৱাদযুক্ত যেন লাগিছে মই ভাবিছিলোঁ যে ময়ো বনাম সেইটো কাৰণে ময়ো লৈ ল'লোঁ আইমি বৰুৱাৰ নিচিনাকৈ এনেকৈ এটা যোগাৰ ইয়া মই লৈ ল'লোঁ অসমীয়া সংস্কৃতিৰ অন্যবদ্য অংশ কলপাত আইমি বৰুৱাই বনোৱা এই ৰেচিপিটো উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ত্ৰিপুৰাৰ ৰেচিপি হয় মই কলপাতখিনি কাটি এনেকৈ অকণমান সেকি ল'লোঁ যাতে পোক পৰুৱাখিনি মৰি থাকে আৰু কলপাতটো যাতে ফাটি নাযায় তাৰ কাৰণে দুয়োটা উপকাৰৰ কাৰণে মই কলপাতটো এনেকৈ অকণমান সেকি ল'লোঁ আজিকালি জানেই নহয় যিমানেই নুধু যদি ক'ৰবাৰ পৰা এটা পোক থাকি যায় তেতিয়াহ'লে আকৌ ইয়াৰ পৰা কিবা বেমাৰৰ সৃষ্টি হ'ব পাৰে যাৰ কাৰণে মই কলপাতটো এনেকৈ সেকি ল'লোঁ ভাত খোৱাৰ পিছত যিখিনি ভাত ৰৈ যায় এই ৰৈ যোৱা ভাতখিনি আপুনি এনেকৈ অকণমান নিমখ আৰু পানীৰে ধুনীয়াকৈ এনেকৈ লাডু এটা বনাই ল'ব ত্ৰিপুৰীসকলে এই ৰেচিপিটোক মাইডল বুলি কয় ভাত এনেকৈ ৰৈ যোৱা ভাতৰ লাডু বনাই ভাতটো পুৰিলে এই প্ৰচেছটোক কি বুলি কয় মাইডল বুলি কয় এইটো কিন্তু ত্ৰিপুৰীসকলে প্ৰকৃততে জুইৰ আঙঠাত পুৰে কিন্তু মোৰ তাততো এনেকুৱা ফেচিলিটি নাই যাৰ কাৰণে মই গেছতে এনেকৈ পুৰি দিলোঁ কিন্তু গেছত পুৰাটো ইমান সুবিধাজনক নাছিল অকণমান আঠা লাগি গৈছিল এনেকৈ আৰু ভালকৈ পুৰাও হোৱা নাছিল তথাপি মই ট্ৰাই কৰিছোঁ যেনেদৰেই পাৰোঁ অকণমান হ'লেও পুৰি লৈ পেলাই বস্তুটো টেষ্ট কৰি চাম কেনেকুৱা লাগিছে এই মাইডলটো খাব হ'লে কিবা পিটিকা নহ'লে কিবা এটা চাটনি লাগিব মাইডলৰ লগত খাবৰ কাৰণে লৈ ল'লোঁ মজডেং আচলতে কি হয় মুৰ্গীৰ মাংস এনেকৈ সিজাই লৈ পেলাই কেঁচা জলকীয়া নহৰু আদা তাৰপিছত পিঁয়াজ এনেকৈ ধুনীয়াকৈ ভাজি ল'ব একচুৱেলি এইটো কেঁচাই দিয়া হয় মই কিন্তু ইমান কেঁচা দিয়া নাই অথেণ্টিক যিটো ৰেচিপি হয় এইটো সম্পূৰ্ণ কেঁচা হয় অকল মাংসটোৱে সিজাই লয় কিন্তু বাকীখিনি পুৰিয়ে লয় পুৰাৰ প্ৰচেছটো বহুত ধুনীয়া হয় কিন্তু মই যিহেতু পুৰাৰ অভাৱ হয় ইয়াতে পুৰিব নোৱাৰোঁ যাৰ কাৰণে মই এইখিনি ভাজিয়ে লৈছোঁ ভাজি লৈ পেলাই বনাই দিছোঁ মই মাংসৰ পিটিকা যাক ত্ৰিপুৰীসকলে মজডেং বুলি কয় আৰু এই মাইডলৰ লগত মজডেং মই খাই চাম কেনেকুৱা লাগিছে আজি যিহেতু কলপাত কাটিছোঁ কেইখিলামান কলপাত থাকিয়ে গ'ল মই ভাবিছোঁ এই কলপাতত ভাত খাই দিওঁ থালত নাখাই আজি কলপাততে ভাত খাম বুলি ভাবি যিমানখিনি যোগাৰ কৰিছিলোঁ গোটেইখিনি কলপাততে লৈ ল'লোঁ ঘৰত মাংস অকণ আছিলেই নহয় যাৰ কাৰণে মই মাংসৰ এটা এনেকৈ আঞ্জা বনাই দিলোঁ আজি ঘৰৰ পৰিয়াল সকলোৱে মিলি পেলাই কলপাতত এসাঁজ ধুনীয়াকৈ ভাতখিনি বাকি লৈ পেলাই নেমু মাইডল মজডেং এইখিনি দি পেলাই আমাৰ ঘৰৰ যি আঞ্জা আছিলে এইখিনিও দিলোঁ এই কমপ্লিট ৰেচিপিটো বনোৱাৰ কাৰণে মই আইমি বৰুৱাক বিশেষকৈ ধন্যবাদ জনাম যে আইমি বৰুৱাৰ কাৰণে মই এই ৰেচিপিটো বনাব পাৰিছোঁ আইমি বৰুৱাৰ ৰেচিপি চোৱাৰ আগত মই জনাই নাছিলোঁ মাইডল কি হয় আৰু মজডেং কি হয় স্পেচিয়েল থেংকছ টু আইমি বৰুৱা এনেকুৱা ধুনীয়া টেষ্টি ৰেচিপি আমাক শিকোৱাৰ বাবে এই প্ৰথম গৰা ভাতেই মই মোৰ ল'ৰাটোক দিলোঁ খাই পেলাই সঁচাই বহুত ভাল লাগিছে